বৰষুণৰ এক এন্ধাৰ নিশা এটা সৰু ঘৰত চোতালত নিস্তব্ধতা সেই ঘৰৰ ভিতৰত বহি আছিল এজন লাজুকীয়া ল'ৰা চকুত ডাঙৰ সপোন কিন্তু মুখত কোনো শব্দ নাছিলে বাহিৰৰ মানুহে কৈছিলে এইটো ল'ৰাই জীৱনত একো কৰিব নোৱাৰে কিন্তু কোনেও নাজানিছিল সেই নীৰৱ লাজুকীয়া ল'ৰাটোৱেই এদিন লাখ লাখ হৃদয়ত থালাপতি হ'ব আৰু ৰাজনীতিৰ ময়দানত এক নতুন অধ্যায় আৰম্ভণি হ'ব থালাপতি মানে নেতা সেই ল'ৰাজনে আছিল বিজয় থালাপতি চন আছিল 1974 মাহ আছিল 22 জুন চেন্নাইত বিজয়ৰ জন্ম হৈছিল তেওঁৰ শৈশৱ কোনো ৰাজকীয় কাহিনী নাছিল যদিও তেওঁৰ পিতৃ এজন চলচ্চিত্ৰ জগতৰ সৈতে জড়িত আছিল তথাপিও বিজয়ৰ পথটো সিমান মসৃণ নাছিল সৰু বয়সতে তেখেতে ইমানেই শান্ত আছিল যে বহুতে তেওঁক দুৰ্বল বুলি ভাবি ঠাট্টা মস্কৰা কৰিছিল স্কুলত কেতিয়াবা কোনোবাই অপমান কৰিছিল হাঁহিছিল যেন জীৱনে আৰম্ভণিৰ পৰাই তেওঁৰ পৰীক্ষা লৈছিলে সময় বাগৰিল বিজয়ে চলচ্চিত্ৰ জীৱনত অভিনয়ত আৰম্ভ কৰিলে কিন্তু যেতিয়া তেওঁ নায়ক হিচাপে পৰ্দাত আহিছিলে বহুতে হাঁহিছিলে কোনোবাই কৈছিল এইখন মুখেৰে এওঁ হিৰো হ'বলৈ আহিছে আন কোনোৱে কৈছিল এই ল'ৰাটো বেছি দিন টিকি থাকিব নোৱাৰে কিন্তু সেই শব্দবোৰ বিজয়ৰ হৃদয়ত আঘাত কৰিছিলে তেওঁ কিন্তু নীৰৱে নিজৰ যুদ্ধ চলাই গৈছিল দিনৰ পিছত দিন বাগৰিল ৰাতিৰ পিছত ৰাতি বাগৰিল তেওঁ নিজৰ অভিনয় নৃত্য আৰু ব্যক্তিত্বক এক নতুন ৰূপ দিলে আৰু তাৰ পিছত যেন এদিন সকলো সলনি হৈ গ'ল গিলি মুক্ত পালে থিয়েটাৰ কপি গ'ল তাৰ পাছত থুপাক্কি মাৰ্শ্বেল লিঅ' প্ৰতিটো ছবিৰ সৈতে বিজয় কেৱল অভিনেতা নহয় এক আৱেগ হৈ পৰিল তেওঁৰ গধুৰ ডায়লগ শুনি যুৱকসকলে আত্মবিশ্বাস পালে দুখীয়া মানুহে তেওঁক নিজৰ মানুহ যেন বিচাৰি পালে হয়তো সেইকাৰণে তেওঁক থালাপতি অৰ্থাৎ নেতা বুলি আখ্যা দিয়া হয় কিন্তু কাহিনী ইয়াতে শেষ নহয় যেতিয়া কোটি কোটি অনুৰাগীয়ে তেওঁক পৰ্দাৰ হিৰো বুলি মানি লৈছিলে বিজয়ে বাস্তৱ জীৱনত মানুহৰ কাষত থিয় দিবলৈ আৰম্ভ কৰিলে তেওঁ কেৱল ৰিয়েল লাইফৰে নহয় ৰিয়েল লাইফৰো এজন হিৰো হিচাপে নিজকে পৰিগণিত কৰিলে শিক্ষাৰ বাবে সহায় দুখীয়াৰ বাবে দান অসহায় মানুহৰ বাবে মাত ধীৰে ধীৰে তেওঁৰ নামটো ৰাজনীতিৰ পথাৰখনত গুঞ্জৰিত হ'ব ধৰিলে আজিৰ দিনত বহুতে বিশ্বাস কৰে এই অভিনেতাই এদিন ৰাজ্যৰ নেতৃত্ব দিব পাৰেনে হয় আজি সেইটো ঐতিহাসিক দিন আজি 10 মে দেওবাৰ আজিৰ দিনটোতে বিজয় থালাপতিয়ে কেৰালাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তেখেতৰ এই জীৱনীটো মই চমুকৈ আভাস আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ তেখেতৰ জীৱন কাহিনীটোৰ পৰা আমি এইটোৱে বুজো বা এইটোৱে জানিব বিচাৰো বা এইটোৱে বুজো যে আমাৰ পাছফালে আমাৰ চুবুৰীয়াই আমাৰ কাষৰ দাঁতি কাষৰীয়া চুবুৰীয়াই আমাক যিমানেই হাঁহক যিমানেই ঠাট্টা মস্কৰা কৰক কিন্তু আমি জীৱনটোক লৈ কেতিয়াও হাৰ মানিব নালাগে জীৱনটো মাত্ৰ এবাৰেই পোৱা যায় বিজয় থালাপতি তাৰে এক উদাহৰণ হওক আহকচোন আমিও আজিৰ পৰা সংকল্পবদ্ধ হওঁ যে আমি কেতিয়াও লোকৰ কথাত কাণ নিদি নিজৰ কাম একান্ত মনে কৰি যাম আৰু এদিন নহয় এদিন আমি সফল হ'মেই ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ মটিভেটিভ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু অতি শীঘ্ৰে লগ পাম আমি এক অতি ৰোমাঞ্চকৰ ভিডিঅ'ৰ সৈতে